ৰাজু ভাল মানুহ যদি হয় ৰাজু যদি ভাল মানুহ হয় তাৰ লগত মই কথা পাতিলে হয় তাৰ কথাৰ এনসাৰ দিলে হয় মানুহটোই ভাল নহয় ইয়াৰ কথা কি কম মই স্যার ক্যান্ডিডেট কেতিয়া ডিক্লেয়ার দিব হ্যাঁ আপনাদের এমপি ক্যান্ডিডেট এমপি ক্যান্ডিডেটটো 3 মাহ আগত ডিক্লেয়ার দিব ব্লক কমিটি আৰু দতমা ব্লক কমিটি বিপিএফ দলৰ জয়নিং কৰা ইউপিএফএল আৰু বিজেপিৰ পৰা আৰু জিএসপিৰ পৰা জয়নিং কৰা সকলক মানে অটেকিং আজি অটেকিং ল'লে টোটেল 1026 জন অটেকিং লৈছে আজি ইহঁতে 4 দিন আগতে আমাৰ দলত যোগদান কৰিছে যেনক বিৰাট ভাল মানে এই ইউপিএফএল আৰু নাথাকিব পকিৰাগ্ৰাম আৰু দতমা ব্লকত মুঠতে ইউপিএফএল নাথাকিব নিচিনা লাগি আছে বিজেপিৰো আছে আৰু জিএসপিও আছে মেক্সিমাম ইউপিএফএল তো এইটো দেখি পেলাই মই ভাবিছোঁ ইউপিএফএল দল আৰু নাথাকিব পকিৰাগ্ৰাম আৰু দতমাৰ বাকীটো আমি এতিয়া নেক্সট ষ্টেপ আমাৰ গাৰ্জেনসকলৰ লগত আলোচনা মত বিনিময় প্ৰগ্ৰাম আছে প্ৰত্যেক জাতি জনগোষ্ঠীৰ গাৰ্জেনসকলৰ লগত সেইটো আমাৰ সেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ কৰাৰ কথা মুঠতে হ'ব ভাল প্ৰগ্ৰাম হৈছে এইটো ডিচিশ্যনটো যে জয়নিং চেৰিমনিয়েল প্ৰগ্ৰাম আৰু আছে মুঠতে বিপিএফ দল হিচাপে 2024ত যিটো নিৰ্বাচন হ'ব আমিতো অকলে খেলিম বুলি কৈ আছে আমি অকলে খেলিমেই আৰু জিকাটো 100% হৈ গ'ল আমাৰ 2024ৰ পিছত কথা কোৱা নাই মই বিটিচি নিৰ্বাচনৰ পিছত এই বিটিআৰ শব্দটো লাহে লাহে নোহোৱা হৈ যাব বিপিএফ জয় লাভ কৰাৰ পিছত মানে বিপিএফ জিকা পিছত বিটিচি চৰকাৰ বনোৱাৰ পিছত বিটিআৰ নামে লাহে লাহে নোহোৱা হৈ যাব কোনে গাই থাকিব এই বিটিআৰটো আচল চুক্তিটো বিটিচিহে এইটো ঠিকাদাৰবিলাকে বিটিচিত বহুত কাম কৰিছে ডাঙৰ ডাঙৰ কামবিলাক প্ৰমোদ বৰাই লৈ আহি পেলাই দি আছে কিন্তু আমাৰ দিনত আমি যেটো বিটিচিত বহুত বেকাৰ ল'ৰা আছে বহুত সেই হিচাপত আমি বিটিচিৰ বাহিৰৰ মানুহক আমি ঠিকা দিয়া নাছিল যে বিটিচিৰ উন্নতি হওক বিটিচিত বহুত বেকাৰ মানুহ আছে ইহঁতে সৰু সুৰা কাম কৰি পেলাই খাব পায় যাতে সেইকাৰণে আমি বিটিচিৰ বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকক সোমাব দিয়া নাছিল কিন্তু এইবাৰ প্ৰমোদ বৰায়ে বিটিচিৰ মানুহকে মানে 100ত 10% মানে পাইছে বোধহয় 90%ে বিটিচি বাহিৰৰ পৰা কণ্ট্ৰেক্টৰ সোমাইছে তো বিটিচি বাহিৰৰ পৰা যদি কণ্ট্ৰেক্টৰ সোমায় তেতিয়াহ'লে ইয়াত বিজনেছটো ডাউন হ'ব অট'মেটিক আগৰ হ'ল আমাৰ যেনিবা লোকেল কণ্ট্ৰেক্টৰ আছিল সৰু সুৰা ইহঁতে ইয়াতে কাম কৰিছে ইয়াতে 1 টকা 2 টকা হ'লেও লাভ পাইছিল এই লাভৰ পইচা দি লোকেলত বাজাৰ কৰি পেলাই খাইছিল সেইকাৰণে বাজাৰবিলাক ভালকৈ চলিছিল কিন্তু এতিয়া বাজাৰবিলাক খুব ডাউন বিটিচি অঞ্চলত মাছ মাংস চব্জি সব ডাউন হৈ গ'ল কাপড়া দোকান হওক বা লোহা ইটা বালা এইবিলাক সব মানে বিটিচিত নচলে আৰু এইবিলাক বিজনেছ